মোৰ প্ৰভু নাৰায়ণ গোসাঁইয়ে তোমাৰ মনৰ বাঞ্ছা পূৰণ কৰক। এই সামান্য বুঢ়া ব্ৰাহ্মণে তোমাক কিদৰে সহায় কৰিব পাৰে? পূৰ্বাও এতিয়াও কোনোমতেকে মোৰ দেখোন যেও সোমাই আছে। সেই ভাবিছিলো দৰাচলতে নেক্সট স্বামীৰ ৰূপে লাভ কৰিব পাৰিম। ভাবিছিলো মোৰ ভৱিষ্যত পুনৰ সংসাৰত নিয়মতাৰ ফুল ফুলিব। আলোচনা কথা বোলে নহয় কিন্তু এই বাটত আছে বোলে সকলো কথাতে কুটাৰঘাত কৰিলে মোৰ পাপী ৰোগ নাই। মোৰ পাপী ভাবি ৰোগ হয়। এইবোৰ কলিয়াই দিবলৈ এসোপা ৰাজক মাতি পঠিয়াইছে। এই পাপী নাম শুনিলে মোৰ জীৱটো ওলাই যাব আপুনি নৰকলৈ গৈ তাইক বান্ধি আনি